এইকেইদিনত আপুনি যিটো কথা কৈছিলে মানে একদম টপ গ্ৰেডখিনি কথা বিহু প্ৰগ্ৰেমক লৈ এই আমাৰ এগৰাকী বাইদেউ আছে যে কলকাতাৰ বেংগলী মমিতা মিত্ৰ নেকি তেখেতৰ কাৰণে বৰ হুলস্থুল হৈ আছে দেখোন বহুত প্ৰগ্ৰেম কাঢ়িছে কিবা কিবি কৈ আছে আপুনি কোনটো চাইডে আছে নাই 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 মই সেইটো ক্ষেত্ৰত চোৱা মই প্ৰথম কথা হ'ল কালি যোনটো শিল্পীৰ ক্ষেত্ৰত যোনটো হুলস্থুল হৈছে মই সেইটো ক্ষেত্ৰত মই পূৰা শিল্পীৰ লগত আছোঁ আৰু এই যোনজনী ছোৱালী মৰমিতা কি মিত্ৰ নেকি মমিতা মিত্ৰ তাই আহিছে তাইক লৈ মই ক'বলগীয়া কোনো নাই কাৰণ মোৰে লগৰ ল'ৰা বহুত আছে পাঞ্জাৱত কাম কৰি আছে কেলকাতাত কাম কৰি আছে সিহঁতক বহুত ৰেচপেক্ট কৰে মানে বহুত ৰেচপেক্ট কৰে তাত কেতিয়াও নকয় তই অসমৰ পৰা ইয়াত মিউজিক কৰিব নোৱাৰো বুলি মিউজিকটো এটা কলা হয় কলা বস্তুটো তুমি কাকো ধৰি বান্ধি ৰাখিব নোৱাৰা কোনে তই ইয়াকে ভাল পাব লাগিব বুলি যোনে য'ত ভাল পায় কাইলৈ য'ত পৰহিলে ময়ো হয়তো বেংগলী গান দুটা গাই হিট হৈ যাব পাৰোঁ তাত যদি মোক বেংগলত গাবলৈ মাতে মই যাবেই তাত মোক যদি কেলকাতা আৰ্টিষ্টখিনিয়ে কয় তই অসমৰ পৰা ইয়াত গান গাব নোৱাৰো সেইটো নহ'ব ন সেইটো কোনেও মানি নলয় গতিকে কামটো হ'ল কি তোমালোকে সেই তাইক গুৰুত্ব দি থকাতকৈ ৰিজনটো কি কওকচোন আপুনি আপোনাৰ মতে ৰিজনটো চোৱা তাই যোনখিনি কৰে তাই কিন্তু পাৰফৰ্মেঞ্চ বহুত ধুনীয়া ভাল পাৰফৰ্মেঞ্চ ভাল মোৰ দেউতা ফেন হৈ গৈছে কিন্তু আল্টিমেট কথাটো হ'ল পাৰফৰ্মেঞ্চ হ'ল বাকী আমাৰ অসমৰ ছিংগাৰখিনিয়ে পাৰফৰ্মেঞ্চ দিব নোৱাৰে বুলি নকওঁ বহুত ভাল ভাল পাৰফৰ্মাৰ আছে কিন্তু আমাৰ অসমৰ মানুহখিনি অকণমান টেষ্টবিলাক বেলেগ বেলেগ কাক ফটককৈ ভাল পায় কাক ফটককৈ বেয়া পায় কোন আৱেগত ফটককৈ আহি যাব তুমি গম নোপোৱা তাৰমানে কিন্তু অডিয়েঞ্চে বেয়া পোৱা নাই কিন্তু তেখেতক অডিয়েঞ্চে সকলোৱে ভাল পাই আছে অডিয়েঞ্চ চবেই ভাল আছে সেইকাৰণেতো তাই ইমান ধুনীয়াকৈ সাজি মেলি অসমীয়া কথা কৈ পিনি তাই জানে ন বস্তুখিনি তাই মানে সেই শিল্পী হ'বলৈ চেষ্টা কৰি আছে ইয়াত আহিছে অসমীয়া গান আমি কাইলৈ পৰহিলৈ গৈ ফটককৈ ইমান কেইটা গান বেংগলী গান হওক বা পাঞ্জাৱী গান হওক যিটো আমি মুখস্থ কৰিব নোৱাৰোঁ ইমানখিনি গান ফটককৈ গৈ বহুত টান কাম কৰি আছে তাই এইটো গতিকে তাৰ পৰা এপ্ৰিচিয়েশ্যন কৰিব লাগিব তাইক এপ্ৰিচিয়েট কৰিবই লাগিব তাৰমানে কিন্তু এই কিছুমান বস্তু কৈছে কৰিব নালাগে মই দুটামান প্ৰগ্ৰেমত দেখিলোঁ কিবা হুলস্থুল অকণমান প্ৰগ্ৰেমত থাকেই চব জেগাতে অকণমান হুলস্থুল সেইটো তুমি ছিংগাৰ হিচাপে নিজকে ধৈৰ্য ধৰিব লাগিব তুমি যদি কৈ দিয়া কোন আমুকৰ পুতেক আছোঁ আমুক গ'লে এইটো নহয় চিষ্টেম কৈছে নেকি তেওঁৰ হাজবেণ্ডে কৈ আছিলে এটা শ্ব'ত হয় দেখি আছোঁ আৰু তেওঁ কৈছে মানে অ'কে সেইটো ব্যৱহাৰ আমাৰ অসমত নচলে তাৰমানে সেইটোতো নচলিব বাৰু আৰু ভাগ্য ভাল এইটো চাইড আছিলে চাগে এইটো আমাৰ ফালে যদি কেনেবাকৈ হ'ল এইটো বহুত বেয়া কথা হ'ল আমাৰ ফালে আমিয়ে পাত্ৰ নাপাওঁ ষ্টেজৰ পৰা আমি একো নকওঁ একো নকওঁ ধৈৰ্য ধৰিবই লাগিব সেইখিনি সময়ত কাৰণ তুমি গোটেই ৰাতি মানুহ চাবলৈ আহে প্ৰগ্ৰেম হয় 12টা বজাৰ পাছত আৰু 12টা বজাৰ পাছত প্ৰগ্ৰেম হয় মানে গোটেই আল্টিমেট মেক্সিমাম তোমাৰ ধৰা 60% মানুহ মত থাকিব তাত তো সেইখিনি ক'বই তুমি শুনি গুচি আহিব লাগিব তাৰমানে সেইবিলাকত লাগি থাকি লাভ নাই একো আৰু মই সেইকাৰণে কৈছোঁ তাইৰ লগত লাগি থাকি ইমান যদি জ্বলিবলৈ কি আছে নিজৰ গান কৰ না নিজৰ কোৱালিটি ভাল কৰ তাই অট'মেটিক নাইকিয়া হৈ যাব কি প্ৰব্লেম আছে তাতকৈ নিজকে হাই কৰিলেই হ'ল তাৰপিছত লাগি থাকি কি প্ৰব্লেম তাৰপিছত কিবা খবৰ এটা পাইছিলোঁ মানে বহুত প্ৰগ্ৰেম পাইছে বোলে জ্বলিছে বহুত মানুহ কিন্তু মই নাজানো কেলৈ জ্বলিছে আৰু এইটো খবৰ যদি কেনেবাকৈ বাহিৰত পাইগৈ কলকাতা ইণ্ডাষ্ট্ৰিত বহুত আছে আমাৰ অসমীয়া মানুহ কিন্তু উলিয়াই দিব লাগিলে কিমান দিগদাৰ হ'ব এতিয়া আমাৰ অনুৰাগে তাক যদি তই অসমৰ পৰা আহিছ তই ইয়াত কাম কৰিব নালাগে বুলি ক'লেহেঁতেন মাৰাঠী মানুহখিনিয়ে তাত সি কি কৰিলেহেঁতেন এইটোতো কৰিব নোৱাৰিলে ভাবি কেলে নাচাই নাজানো ভাবি চাব লাগে মানুহ বেছি আৱেগত ফটকৈ উঠি ভাহি গুচি যায় আৰু যিকেইজন ছিংগাৰে কৈছে বা যিকেইজন শিল্পীয়ে কৈছে তেওঁলোকৰ মোৰতো লগা নাই ইয়াৰ পৰা ওলাই যোৱা কিবা প্লেনিং আছে মুম্বাইত গৈ কাম কৰিম ইয়াৰ মাৰ্কেটখনে মানে ধৰি ৰাখিবলৈ বিচাৰিছে সেইটোৱে বেয়া হৈছে সেইটোৱে হৈছে কাৰোবাৰ সেনেকৈ হ'লে মানে নতুন নতুন প্ৰডাক্ট নাপাব মানুহ একঘেয়ামী হৈ যাব চব বস্তু নতুন প্ৰডাক্ট পাবলৈ হ'লে তুমি চবকে গুৰুত্ব দিবই লাগিব তাইৰ পৰাও শিকিবলগীয়া আছে বহুতে চবেই বুলি নকওঁ বহুত শিল্পী শিকিবলগীয়া আছে তাইৰ পৰা যে প্ৰেজেণ্টেশ্যন কেনেকৈ কৰে ষ্টেজত গাই কেনেকৈ মানুহৰ লগত ইণ্টাৰেকশ্যন কেনেকৈ কৰে সেই বস্তুটো শিকিবলগীয়া আছে কিন্তু তাইৰ পৰা তাই এই বস্তুটো জানাই কাৰণে অসমত ধুনীয়াকৈ খাই আছে তাই মানুহৰ মানে মনটো বুজি পালে অসমীয়া আৱেগটো ক'ত আছে তাই ধুনীয়াকৈ বুজি আহিছে সেই আৱেগটো লৈ পিনে তাই কাম কৰি আছে আৰু সেইকাৰণে অসমীয়া মানুহ উঠি বাঢ়ি গৈছে কথা হ'ল সেইটো আৰু তাত ভাবোঁ আমাৰ ছিংগাৰখিনিয়ে ইয়াত থকা ছিংগাৰখিনিয়ে বেয়া পাবলগীয়া কথা একো নাই সেইটো কোনো মানে কথাই হ'ব নোৱাৰে বেয়া পাবলগীয়া কাইলৈ বুলি সকলো যাব পাৰে বেলেগ বেলেগ জেগাত কাম কৰিবৰ কাৰণে গতিকে মই সেই কথা ছাপৰ্ট নকৰোঁ কিন্তু শিল্পীক লৈ যোনখিনি হৈ আছে যে শিল্পী ইমান পইচা কেলৈ ল'ব হিচাপ দিয়ক এইটো অকণমান ইগত লাগি যোৱা বস্তু হয় নালাগেতো কাইলৈ তোমালোকে ডক্তৰ এজনৰ ওচৰলৈ গ'লা আৰু ডক্টৰজনক কোৱা নি পইচা কমাব লাগিব ইমান পইচা কেলৈ লৈছে কাকোতো নকয় মুখৰ আগত ডাঙৰ ডাঙৰ বিষয়ে চহী এটা মাৰি লাখ টকা ঘোচ লয় একেদিনাই যোনে ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ আছে একেদিনাই 1 কোটি টকা লাভ কৰে মন্ত্ৰী মেলিব কথা নকলোৱে সেইখিনি তোমালোকৰ চকুত নপৰে সৰুৰ পৰা ইমান কষ্ট কৰি এজন আৰ্টিষ্ট হৈছে গোটেই ৰাতি টেটু ফালি গান গায় বুকু বিষ হৈ যায়গৈ ৰাতিপুৱালৈকে 4 ঘণ্টা 5 ঘণ্টা গান গায় তাৰপিছত তাৰ বিনিময়ত তেওঁ কেইটামান পইচা লৈছে তাত তোমালোকৰ চকু বাকীখিনি ইমান মাতা নাই শিল্পী পিছত পৰিলোঁ কি হ'ল গোটেই বছৰৰ কাৰণে ইয়াত 1.5 মাহ আহে মাত্ৰ সেই 1.5 মাহত 1 বছৰৰ কাৰণে সেই ছিংগাৰটো পইচা ঘূৰাবলগীয়া হয় কিন্তু যিটো মানে শিল্পী ৱৰ্ডটো ইউজ কৰিছে শিল্পী হ'লে অলপ শিল্পী নিচিনাকৈ থাকিবও লাগে সেইটো চোৱা শিল্পী মানে তাৰ মাজতে ভূপেন হাজৰিকা ছাৰ আছিলে তেখেতকতো কোনেও তেনেকৈ কোৱা নাই আনকি জুবিন দালৈকেও কোৱা নাই মই সেইটোকে কৈছোঁ ক'ৰবাত অকণ ফিল হয় নেকি আমাৰ নিজকে শুধৰোৱাৰ সময় আছে বহুত আৰু মানে সুযোগ আছে এতিয়াও নিজকে শুধৰোৱা বহুতখিনি আমাৰ অকণমান খেলি মেলি আছে নিজৰ মাজতে আছে সেইটো কাৰণে প্ৰব্লেমখিনি হয় তাৰমানে মই অডিয়েঞ্চ হিচাপে কৈছোঁ দৰ্শক হিচাপে যিটো দেখিছোঁ মানে
ক'ৰবাত নহয় অকণমান সেই বস্তুটো আমি আমাৰতো ৰেচপেক্ট দিবলৈ মন যায় ন কিন্তু তেখেতৰ যদি বিহেভিয়াৰ তেনেকুৱা নাথাকে মানে আগতে ইমান দীপেন বৰুৱা ছাৰহঁত আছিলে জে পি দাস ছাৰহঁত একদম ভৰিত পৰি দিওঁ নিচিনা লাগে দেখোন জে পি ছাৰ যেতিয়া আহিছিলে মানে কিবা এটা সেই ঘৰুৱা ফিল এটা হয় মানে মেনাৰ্ছ আজিকালি শিল্পীসকল অকণমান মানে ঘৰুৱা ফিল্ডটো অকণমান ক'ত মই কম পাইছোঁ মানে সেইটোৱে মেনাৰ্ছ তেওঁলোকৰ আগৰ প্ৰজন্মটো মানে ভদ্ৰ বহুত আছিলে তেওঁলোকে ব্যৱহাৰ জানিছিলে মানুহক কেনেকৈ কৰিব লাগে আপুনি কৰে নাই মইতো বহুত ভাল ব্যৱহাৰ কৰোঁ মানুহ ভাল কৰে ন বহুত বহুত মোক যোনে এবাৰ পায় মোক পাহৰিব নোৱাৰে মই জানো নেক্সট টাইম মোক বহুত ভালকৈ ক'ব মোৰ বিষয়ে তাৰমানে সেইটো মোৰ নিজৰ ওপৰত পূৰা কনফিডেঞ্চ আছে মানে কাৰণ মই তেনেকুৱা ভুল কাম কৰা নাই